নমস্কাৰ মেথ সলিউশনৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ ভিডিঅ'টো হ'ল কেলেণ্ডাৰ ট্ৰিক্সৰ ওপৰত। যেহেতু সচৰাচৰ সকলো ধৰণৰ কম্পিটিটিভ এক্সামতে কেলেণ্ডাৰৰ অংক দেখা পোৱা যায়, কেলেণ্ডাৰৰ প্ৰব্লেম দেখা পোৱা যায়, সেইকাৰণে আমি আজি কেলেণ্ডাৰৰ প্ৰব্লেম কিছুমান ডিছকাছ কৰিম। আমি জানো যে 1 ইয়াৰত 365 ডেজ থাকে এটা নৰ্মেল ইয়াৰৰ কাৰণে, আৰু যদি ইয়াৰটো লিপ ইয়াৰ হয় তেনেহ'লে 366 ডেজ থাকে। আমি ফেব্ৰুৱাৰী মাহত 28 দিনৰ পৰিৱৰ্তে এদিন বঢ়াই 29 দিন কৰি দিওঁ। গতিকে আমি যদি এটা বছৰত যদি আমি কেইটা উইক আছে সেইটো উলিয়াবৰ কাৰণে আমি কি কৰোঁ, 365ক 7 দি ডিভাইড কৰি দিওঁ। দিলে আমি কিমান পাম, 52 উইকছ পাম, আৰু এদিন বাকী ৰয়। সেই বাকী ৰোৱা দিনটোক আমি অড ডেজ বুলি কওঁ। ঠিক তেনেদৰে লিপ ইয়াৰৰ কাৰণে কি হয়, 52 উইকছে থাকে কিন্তু অড ডেজ থাকে দুটা। গতিকে কেলেণ্ডাৰৰ প্ৰব্লেমবোৰ ছল্ভ কৰিবৰ কাৰণে মেইন বস্তুটো হৈছে অড ডেজ, আৰু সকলো প্ৰব্লেমৰ কাৰণে আমি এই অড ডেজটোৱেই উলিয়াব লাগে। গতিকে কেলেণ্ডাৰ প্ৰব্লেমবোৰৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে অড ডেজ। যদি আমাৰ থাকে 47 ডেইজত কিমানটা উইক আৰু কিমান ডেইজ, এইটো যদি আমি উলিয়াব লাগে তেনেহ'লে আমি কি কৰিম, 47ক 7ৰে ডিভাইড কৰি দিম। 47ক 7ৰে ডিভাইড কৰিলে কিমান পাম, 7 6 গুণ 42, গতিকে 6 উইক পাম, আৰু ৰিমাইণ্ডাৰ যিমান থাকিব, ৰিমাইণ্ডাৰ থাকিব 5, গতিকে 5 ডেইজ। গতিকে 47 ডেইজত আমি কিমান পাম, 6 উইক আৰু 5 ডেইজ। ঠিক তেনেদৰে আমি ইয়াৰ এটা কেনেৰে গম পাওঁ সেইটো লিপ ইয়াৰ হয়নে নহয়। গতিকে 2020 চনটো লিপ ইয়াৰ হয়নে নহয় সেইটো যদি উলিয়াব লাগে তেনেহ'লে আমি কি কৰিম, ইয়াক 4 দি ডিভাইড কৰি দিম। যদি 4 দি যদি ডিভাইড হয়, ৰিমাইণ্ডাৰ যদি 0 থাকে তেনেহ'লে সেইটো হ'ল লিপ ইয়াৰ। গতিকে 5 4 20, 5 4 20, গতিকে ৰিমাইণ্ডাৰ থাকিল 0, ৰিমাইণ্ডাৰ 0, গতিকে 2022 হ'ল লিপ ইয়াৰ। কেলেণ্ডাৰ প্ৰব্লেমৰ ক্ষেত্ৰত এইখিনি হৈছে একদম চিম্পল আৰু বেছিক কথা, আমি জানোৱে এইখিনি গোটেই। যদি এটা এনেকুৱা কুৱেশ্যন আহে which year will have the same calendar as of that 2020, তাৰমানে 2020ৰ দৰে ছেইম কেলেণ্ডাৰ আৰু কেতিয়া আহিব। তেনেহ'লে আমি ফাৰ্ষ্ট এইটো চাই ল'ম যে 2022 লিপ ইয়াৰ হয়নে নহয়। গতিকে আমিতো গম পালোৱেই, আমি 4 দি ডিভাইড কৰি ল'লোঁ, 4 দি ডিভাইড কৰিলে ৰিমাইণ্ডাৰ 0 থাকিলে সেইটো লিপ ইয়াৰ হয়। গতিকে 2022 লিপ ইয়াৰ হয়। যদি এটা চন লিপ ইয়াৰ হয় তেনেহ'লে লিপ ইয়াৰ হ'লে লিপ ইয়াৰৰ পাছৰ 28 নম্বৰ ইয়াৰ্ছটো ছেইম কেলেণ্ডাৰ হ'ব লিপ ইয়াৰৰ ক্ষেত্ৰত। তাৰমানে 2020ৰ লগত যদি আমি 28 যোগ দিওঁ তেনেহ'লে কিমান পাম আমি, 2048। গতিকে 2048 চনৰ কেলেণ্ডাৰখন 2020ৰ দৰে ছেইম হ'ব। আমি গম পালোঁ যদি লিপ ইয়াৰ হয়, লিপ ইয়াৰৰ লগত 28 ইয়াৰ যোগ কৰি দিলে সেইটো ছেইম কেলেণ্ডাৰ হয়। যদি লিপ ইয়াৰ নহয়, এতিয়া ইয়াতে আছে 2003টো লিপ ইয়াৰ নহয়, গতিকে ইয়াত সেইটোৱে সুধিছে যে 2003ৰ পাছত কোনটো বছৰত 2003ৰ দৰে ছেইম কেলেণ্ডাৰ হ'ব। গতিকে ইয়াৰ কাৰণে আমি কি কৰিম, 2003ৰ পৰা আমি অড ডেজ উলিয়াম। গতিকে আমি ইয়াত কি কৰিম, আমি 2003ৰ পৰা অড ডেজ আমি উলিয়াম।
2003 পৰা আমি কেনেকৈ অড ডেজ উলিয়াম 2003 পৰা প্ৰত্যেকটো বছৰৰ আমি অড ডেজ উলিয়াই যাম যেতিয়াই অড ডেজটো 0 হ'ব টোটেলটো 0 হ'ব তেতিয়াই সেই বছৰটোৰে ক্যালেন্ডাৰখন সেম হ'ব গতিকে আমি আগতে গম পাইছিলো যে লিপ ইয়াৰৰ কাৰণে অড ডেজ 2 হয় আৰু যেতিয়া লিপ ইয়াৰ্ছ হয় লিপ ইয়াৰ্ছৰ কাৰণে অড ডেজ 2 হয় আৰু নৰ্মেল ইয়াৰৰ কাৰণে অড ডেজ 1 হয় গতিকে ইয়াতো আমি হেনেকা সেম 2003 যেহেতু লিপ ইয়াৰ নহয় ইয়াৰে অড ডেজ 1 হ'ব 2004 ৰ কাৰণে 4 টো লিপ ইয়াৰ হয় কাৰণ 4 দি ডিভাইড হয় এটো লিপ ইয়াৰ হলে লিপ ইয়াৰৰ কাৰণে অড ডেজ 2 হ'ব 2005 ৰ কাৰণে লিপ ইয়াৰ 2005 ৰ কাৰণে অড ডেজ 1 2006 ত 1 2008 to leap year হয় এই কাৰণে ইয়াতে কি হ'ব 2 হ'ব 2009 ত 1 2010 ৰ কাৰণে 1 13 to 1 11 1 2012 to leap year কোতে 2 হ'ব 13 to 1 হ'ব এতিয়া আমি অড ডেজ যিমান হ'ব টোটাল কৰি চাম ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা 6 7 8 9 10 11 12 13 14 আমি 2013 লৈ কিমান পালো 14টা অড ডেজ পালো 14টা অড ডেজক যদি আমি উইকলৈকে কনভাৰ্ট কৰোঁ তেনে 7 দি ডিভাইড কৰিব লাগিব 7 দি ডিভাইড কৰিলে আমি কিমান পাম দুবাৰ কাটা যাব ৰিমাইন্ডাৰ থাকিব 0 গতিকে 2013 ৰ পাছৰ ইয়াৰটো মানে 2014 ৰ ক্যালেন্ডাৰখন 2003 লগত সেম হ'ব ইয়াত আমি কি কৰিলো 2003 পৰা 2013 লৈ আমি অড ডেজ উলিয়াই ললো অড ডেজ উলিয়াই আমি টোটাল কৰি তাক 7 দি ডিভাইড কৰিলো 7 দি ডিভাইড কৰিলে যেতিয়া 0 হ'ব তাৰ পিছৰ ইয়াৰটোৰে ক্যালেন্ডাৰখন সেম হ'ব আমি হতে মনত ৰাখিব লাগিব আমি ক্যালেন্ডাৰ প্ৰবলেমৰ কাৰণে সদায় সানডে 0 ধৰো মনডে 1 টিউজডে 2 ওয়েডনেসডে 3 থাৰ্সডে 4 5 আৰু 6 এইখিনি আমি মনত ৰাখিব লাগিব কাৰণ গোটেইবোৰ প্ৰবলেমতে এইখিনি ইউজ হৈ থাকিব কোৱেশ্চন এটা লৈ লও যদি 26 আগষ্ট টিউজডে হয় তেনেহলে ইয়াৰ 40 দিন পাছত কি বাৰ হ'ব তে ইয়াতে কি দিয়া আছে টিউজডে দিয়া আছে আৰু 40 দিন পাছৰ বাৰটো লাগে আমাক গতিকে আমি কি কৰিম যেটো 40 দিন দিয়া আছে সেই 40 দিনটোক আমি উইকত কনভাৰ্ট কৰি লম কনভাৰ্ট কৰি লবৰ কাৰণে আমি কি কৰিম 40 ক 7 দি ডিভাইড কৰিম 40 ক 7 দি ডিভাইড কৰিলে আমি কি পাম 5 বাৰ যাব 7 5 গুণ 35 35 হলে ৰিমাইন্ডাৰ কিমান থাকিল ৰিমাইন্ডাৰ থাকিল 5 5 টো হল ৰিমাইন্ডাৰ গতিকে আমি ইয়াতে কি পালো 5 বাকি ৰল 5 যেটো বাকি ৰল হেতু আমি টিউজডেৰ লগত যোগ কৰিম টিউজডেৰ লগত যদি আমি 5 দিন যোগ কৰো কিমান পাম বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ শনিবাৰ ৰবিবাৰ গতিকে ইয়াৰ লগত যোগ কৰিলে এটো হ'ব সানডে গতিকে 26 আগষ্ট যদি মঙ্গলবাৰ হয় তেনেহলে ইয়াৰ 40 দিন পাছত হ'ব সানডে আমি এনেকাও কৰিব পাৰো টিউজডে টো হল কিমান আমাৰ টিউজডে হল 2 গতিকে 5 + 2 5 + 2 কিমান 7 7 টো কিমান 7 আৰু 0 আমি সানডে টো 7 লিখো 0 লিখিব পাৰো বা 7 লিখিব পাৰো গতিকে 7 হল সানডে
ঠিক তেনেদৰে আৰু এটা এক্সাম্পল লওঁ যদি 26 আগষ্ট টিউজডে হয় তেনেহ'লে 70 ডেজ পাছত কি বাৰ হ'ব সেম ইয়াতে সেম একেদৰে 70 আহিব আমি উইকত কনভাৰ্ট কৰি ল'ম এটো ডাইৰেক্ট কাটা যাব 10 ৰিমাইন্ডাৰ হ'ল 0 ৰিমাইন্ডাৰ যেহেতু 0 গতিকে টিউজডেৰ লগত যদি আমি 0 যোগ কৰোঁ বা টিউজডে কিমান 2 লগত যদি 0 যোগ কৰোঁ আমি 0 প্লাস 2 সদায় আমি 0ই পাম গতিকে 2 পাম সেম নাম্বাৰে পাম গতিকে ডেটো হ'ব টিউজডে যদি এনেকৈ আহে কোৱেশ্চন যে 26 আগষ্ট যদি টিউজডে হয় তেনেহ'লে 50 ডেজ আগত কি বাৰ হ'ব আমি আগৰ এক্সাম্পলটোত চাইছিলোঁ যে পাছত কি বাৰ হ'ব এবাৰ সুধিছে যদি 26 আগষ্ট যদি মঙ্গলবাৰ হয় তেনেহ'লে ইয়াৰ 50 দিন আগত কি বাৰ আছিল গতিকে সেম আগৰ দৰে হ'ব 50 আমি 7 এ ডিভাইড কৰিম 7 বাৰ যাব 7 7 গুণ 49 ৰিমাইন্ডাৰ হ'ব 1 ৰিমাইন্ডাৰ আগতে আমি কি কৰিছিলোঁ এই টিউজডেৰ লগত যেটো ৰিমাইন্ডাৰ পাইছিলোঁ হেতু আমি প্লাস কৰিছিলোঁ যেহেতু আমি 5 বাৰ উলিয়াই আছিলোঁ এবাৰ আমাক সুধিছে যে আগত কি বাৰ আছিল গতিকে হেতু আমি টিউজডেৰ পৰা মাইনাস কৰিম টিউজডে আমি কিমান পাইছিলোঁ টিউজডে হ'ল 2 গতিকে 2 - 1 হলে 1 গতিকে 1 টো হ'ল মনডে এটা কোৱেশ্চন চাই লওঁ if 1st January 2021 was Monday then what day of the week was it on 31st December 2021 যদি 1st January 2021 যদি মনডে আছিল তেনেহ'লে 31 ডিসেম্বৰ 2021 কি বাৰ হ'ব যদি আমাক বছৰৰ প্ৰথম দিনটো আৰু বছৰৰ শেষৰ দিনটো যদি দিয়া থাকে আৰু বছৰটো যদি লিপ ইয়াৰ নহয় তেনেহ'লে যেটো বাৰ জানুৱাৰী 1 তাৰিখে হয় হেতু বাৰে 31 ডিসেম্বৰতো হ'ব গতিকে ইয়াতে 2021 চনৰ 1 জানুৱাৰীত মানডে আছিল আৰু 2021 টো লিপ ইয়াৰ নহয় সেই কাৰণে ইয়াৰ এনসাৰটো মানডে হ'ব ঠিক তেনেদৰে ইয়াত খুদিছে যদি 1 জানুৱাৰী 2024 was Saturday তেনেহ'লে 31 ডিসেম্বৰ 2024 টো কি বাৰ হ'ব ইয়াতে কি হ'ব 2024 টো হ'ল লিপ ইয়াৰ যদি লিপ ইয়াৰ নহয় তেনেহ'লে সেম বাৰে হয় আৰু যদি লিপ ইয়াৰ হয় তেনেহ'লে যেটো বাৰ দিয়া থাকে তাৰ লগত আমি 1 প্লাস কৰি দিম গতিকে স্যাটাৰডেৰ লগত যদি আমি 1 যোগ কৰোঁ এটা দিন যোগ কৰোঁ তেনেহ'লে আমি কিমান পাম সানডে গতিকে ইয়াৰ এনসাৰটো হ'ল সানডে লিপ ইয়াৰ নহলে সেম নাম্বাৰ সেম বাৰটোই হ'ব আৰু যদি লিপ ইয়াৰ হয় তেনেহ'লে যেটো বাৰ দিয়া থাকে 1 জানুৱাৰী যেটো বাৰ হয় তাৰ লগত আমি এটা বাৰ যোগ কৰি দিম তাৰ পাছৰ বাৰটো এনসাৰ হ'ব ইয়াতে সুধিছে হাউ মেনি অড ডেজ ইন 100 ইয়াৰ্স মানে 100 বছৰত কিমানটা অড ডেজ পাম আমি গতিকে যদি সেঞ্চুৰী থাকে সেঞ্চুৰী থাকিলে কি হ'ব আমি যেনেকুৱা কৰি ইয়াৰ এটাক 4 দি ডিভাইড কৰি যদি ডিভাইড হয় হেতু লিপ ইয়াৰ হয় নে নহয় গম পাও তেনেদৰে যদি সেঞ্চুৰী থাকে ধৰা হ'ল 1600 সেঞ্চুৰী এটো আমি লিপ ইয়াৰ চেক কৰিবৰ কাৰণে ইয়াক আমি 400 দি ডিভাইড কৰিম গতিকে ৰিমাইন্ডাৰ হ'ব 0 মানে 1600 সেঞ্চুৰীটো এটা লিপ ইয়াৰ হয় যদি সেঞ্চুৰী থাকে আমি সদায় 400 দি ডিভাইড কৰোঁ ইয়াতে কি দি আছে 100 ইয়াৰ টু সেঞ্চুৰী এটা গতিকে 100 ইয়াৰ্স টুত কিমানটা অড ডেজ পাম গতিকে হেতু উলিয়াবৰ কাৰণে আমি কি কৰিম 100 ইয়াৰ্সৰ ভিতৰত লিপ ইয়াৰো থাকিব গতিকে লিপ ইয়াৰ উলিয়াবৰ কাৰণে আমি 4 দি ডিভাইড কৰিম
4 দি ডিভাইড কৰিলে আমি কিমান পাম 25 গতিকে ইয়াৰ পৰা আমি এক কম লম গতিকে 100 ইয়াৰ্ছত আমি কিমান পাম ইয়াৰ পৰা এক কমালে 24 টা লিপ ইয়াৰ পাম আৰু 76 টা নৰ্মেল ইয়াৰ আৰু আমি জানো যে এটা লিপ ইয়াৰত দুটাকৈ অড ডেজ থাকে আৰু নৰ্মেল ইয়াৰত এটা অড ডেজ থাকে গতিকে 24 বছৰত কিমানটা হ'ব 48 টা অড ডেজ পাম আৰু ইয়াতে পাম 76 টা এটো প্লাস কৰিলে কিমান পাম আমি 124 গতিকে 124 টা আমি অড ডেজ পাম আৰু ইয়াক যদি আমি উইকলৈকে কনভাৰ্ট কৰো তেনেহলে এটো কিমান পাম 17 উইকস পাম আৰু ৰিমাইন্ডাৰ কিমান থাকিব 5 গতিকে 100 বছৰত অড ডেজ হ'ব 5 টা ঠিক তেনেদৰে 200 ইয়াৰ্ছত কি হ'ব 100 বছৰত যদি 5 টা হয় 2000 ইয়াৰ্ছত 5 দুগুণ 10 টা কিন্তু 10 ডেজক আমি আকৌ উইকলৈকে কনভাৰ্ট কৰিব পাৰিম গতিকে 10ক আমি 7 দি ডিভাইড কৰি দিম কিমান পাম এবাৰ যাব আৰু ৰিমাইন্ডাৰ থাকিব 3 গতিকে 200 ইয়াৰ্ছৰ অড ডেজ হ'ব 3 টা ঠিক তেনেদৰে 300 ইয়াৰ্ছত কি হ'ব 5 * 3 15 15 যদি আমি 7 দি ডিভাইড কৰো দুবাৰ যাব আৰু এক বাকি ৰব গতিকে অড ডেজ হ'ব এটা 400 ইয়াৰ্ছৰ কি হ'ব কৈছিলো আগতে যে সেঞ্চুৰী যদি 400 দি যদি ডিভাইড হয় আৰু ৰিমাইন্ডাৰ যদি 0 থাকে তেনেহলে অড ডেজ 0 হ'ব গতিকে এটো 400 দি ডিভাইড কৰিলে সম্পূৰ্ণ কাটা যায় সেইকাৰণে 400 ইয়াৰ্ছৰ হ'ব অড ডেজ 0 আমি এটা কি পালো যে 100 ইয়াৰ্ছৰ কাৰণে অড ডেজ হ'ব 5 টা 200 ইয়াৰ্ছৰ কাৰণে 3 টা 300 ইয়াৰ্ছৰ কাৰণে এটা আৰু 400 ইয়াৰ্ছৰ কাৰণে 0 এই কোৱেশ্চন চাই লও হোৱাট ডে অফ দ্য উইক was on 26 January 1947 1947 চনৰ 26 জানুৱাৰীটো কি বাৰ আছিল গতিকে ইয়াত চনটো কিমান দি আছে 1947 যেহেতু 47 ইয়াৰটো কমপ্লিট হোৱা নাই অকল 26 জানুৱাৰীলৈ গৈছে গতিকে আমি তাৰ আগৰ চনটোলৈকে লম তাৰ আগৰ চনটো কি হ'ব 1946 লৈকে আমি লম গতিকে 1946 লৈকে আমি কেনেকৈ পাৰিম লিখিব 1600 যোগ 300 যোগ 46 আমি আগতে পাইছো যে যদি সেঞ্চুৰী এটা 400 দি ডিভাইড হয় তেনেহলে হেতু লিপ ইয়াৰ হয় গতিকে ইয়াৰে অড ডেজ হ'ব 0 গতিকে 1600 ৰ অড ডেজ হ'ব 0 300 ইয়াৰ্ছৰ কাৰণে আমি অলপ আগতে উলিয়াইছিলো অড ডেজ হ'ব 300 ইয়াৰ্ছৰ কাৰণে 1 আৰু বাকি থাকিল 46 ইয়াৰ্ছ 46 ইয়াৰ্ছৰ মাজত লিপ ইয়াৰো পাম আমি গতিকে 46 ইয়াৰ্ছত কিমানটা লিপ ইয়াৰ আছে আমি চাই লও ইয়াক যদি 4 দি ডিভাইড কৰো আমি পাম 11টা লিপ ইয়াৰ পাম গতিকে এটা লিপ ইয়াৰত আমি দুটাকৈ অড ডেজ পাও গতিকে 11টা লিপ ইয়াৰৰ কাৰণে আমি কিমানটা পাম 11 দুগুণ 22টা আমি অড ডেজ পাম তাৰ পাছত 46 ৰ পৰা যদি আমি 11 টো মাইনাস কৰো বাকি থাকিব 35 গতিকে অৰ্ডিনাৰি ইয়াৰ্ছৰ কাৰণে অড ডেজ এটা কৈ থাকে গতিকে 35 টা গতিকে এখিনি প্লাস কৰিলে আমি কিমান পাম 58 টা অড ডেজ গতিকে ইয়াক আমি যদি উইকলৈ কনভাৰ্ট কৰো আমি পাম 7 * 8 56 গতিকে বাকি থাকিব দুটা গতিকে 2 অড ডেজ মানে আমি
1946 লৈকে পালো আমি দুটা অড ডেজ তাৰ পাছত বাকি থাকিল জানুৱাৰী 26 লৈকে গতিকে জানুৱাৰী 26 দিন 26 দিনক যদি আমি 7 ৰে ডিভাইড কৰো 7 3 গুণ 21 বাৰ ৰিমাইন্ডাৰ 5 গতিকে পাঁচটা অড ডেজ টোটাল অড ডেজ হ'ব কিমান 5 + 2 7 গতিকে 7 টো কি হ'ব 7 হল সানডে এটো কোৱেশ্চন চাই লও What day of the week was on 26 January 1950 1950 চনৰ 26 জানুৱাৰীটো কি বাৰ আছিল গতিকে আমাক এটা দিয়া আছে 1950 26 জানুৱাৰী লৈকে গতিকে 1950 যেটো বছৰ হয় সেই বছৰটো শেষ হোৱা নাই যেটো হেতু শেষ হোৱা নাই আমি 1949 লৈকে ধৰিম গতিকে 1949 মানে 1949 বছৰ গতিকে এটো আমি কেনেকৈ লিখিব পাৰো 1600 যোগ 300 যোগ 49 আমি আগতে পাইছো যে যদি সেঞ্চুৰি এটা 400 দি ডিভাইড হয় তেনে হলে তাৰ অড ডেজ হ'ব 0 গতিকে 1600 ক 400 দি ডিভাইড হয় গতিকে ইয়াৰ অড ডেজ হ'ব 0 300 ইয়াৰ্ছৰ কাৰণে অড ডেজ আমি পাই থৈছো এটা গতিকে বাকি থাকিল 49 ইয়াৰ্ছ 49 ইয়াৰ্ছত ভিতৰত আমি লিপ ইয়াৰো পাম গতিকে লিপ ইয়াৰ কিমানটা আছে উলিয়াবৰ কাৰণে আমি 49 ক 4 দি ডিভাইড কৰিম 49 ক 4 দি ডিভাইড কৰিলে আমি কিমান পাম 12 বাৰ যাব বাকি থাকিব এবাৰ গতিকে 49 ইয়াৰ্ছত 12টা লিপ ইয়াৰ থাকিব আমি জানো যে এটা লিপ ইয়াৰত দুটাকৈ অড ডেজ থাকে গতিকে 12টা লিপ ইয়াৰৰ কাৰণে 24টা অড ডেজ হ'ব প্লাস 49 ৰ পৰা 12 মাইনাস হ'ব 12টা লিপ ইয়াৰ মাইনাস হৈ নরমাল ইয়াৰ কিমানটা হ'ব 37টা অড ডেজ হ'ব গতিকে টোটাল অড ডেজ কিমান হ'ব 62টা গতিকে 62 যদি আমি উইকলৈ কনভার্ট কৰো কিমান হ'ব 8 7 গুণ 56 গতিকে 6 ৰিমাইন্ডাৰ হ'ব 6 গতিকে 6 অড ডেজ গতিকে 1949 লৈকে আমি পালো 6টা অড ডেজ বাকি কিমান থাকিল 26 জানুৱাৰী লৈকে গতিকে জানুৱাৰী 26 দিন 26 ক আমি 7 ৰে ডিভাইড কৰিলে 7 3 21 5 অড ডেজ হ'ব গতিকে এটু আৰু এটু 11 অড ডেজ গতিকে ইয়াক যদি আমি 7 দি ডিভাইড কৰো 7 ৰে ডিভাইড কৰিলে ৰিমাইন্ডাৰ লব 4 গতিকে 26 জানুৱাৰী 1950 লৈকে অল টোটাল 4টা অড ডেজ ৰব গতিকে 4 মানে আমি কি পাও মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে গতিকে 26 জানুৱাৰী 1950 কি হ'ব থাৰ্সডে আৰু এটা এক্সাম্পল চাই লৈছো যদি খুদে 15 আগষ্ট 1947 কি বাৰ হয় সেম আমি আগৰ দৰে যেহেতু 1947 ৰ ইয়াৰটো কমপ্লিট হোৱা নাই গতিকে আমি 1946 লৈকে লম 1946 ক আমি কেনেকৈ লিখিব পাৰো 1600 প্লাস 300 প্লাস 46 গতিকে 1600 ৰ কাৰণে 0 300 ৰ কাৰণে আমি অড ডেজ পাম এটা আৰু 46 ক আমি লিপ ইয়াৰ উলিয়াবৰ কাৰণে 4 ৰে ডিভাইড কৰিলে কিমান পাম 11টা লিপ ইয়াৰ পাম যেহেতু 11টা পাৰ লিপ ইয়াৰ দুটাকৈ অড ডেজ থাকে গতিকে 11 দুগুণ 22টা হ'ব অড ডেজ প্লাস 46 ইয়াৰ্ছৰ পৰা লিপ ইয়াৰ কেইটা যদি বাদ দিও থাকিব 35টা নরমাল ইয়ার 35টা নরমাল ইয়াৰৰ কাৰণে 35টা অড ডেজ গতিকে এটো অল টোটাল কিমান হ'ব 58টা ইয়াক যদি আমি উইকলৈ কনভার্ট কৰো
2 হ'ব ৰিমাইণ্ডাৰ ইয়াতে 15 আগষ্টলৈকে এয়া কৰিব লাগিব উলিয়াব লাগিব সেইকাৰণে আমি 15 আগষ্টলৈকে কিমানটা অড ডেজ চাই ল'ম গতিকে জানুৱাৰী হ'ল 31 ডেজৰ গতিকে 31ক যদি আমি উইকলৈ কনভাৰ্ট কৰোঁ তেনেহ'লে 7 4 গুণ 28 বাকী ৰ'ব তিনিটা গতিকে তিনিটা অড ডেজ 1947 টো লিপ ইয়াৰ নহয় গতিকে ফেব্ৰুৱাৰী মাহত 28 ডেজ গতিকে ইয়াতে অড ডেজ হ'ব 0 তেনেকৈ জানুৱাৰী তিনিটা ফেব্ৰুৱাৰী মাৰ্চ 31 দিনীয়া তিনিটা এপ্ৰিল দুটা মে জুন জুলাই আৰু আগষ্টৰ যেটো 15 তাৰিখলৈকে আমি অড ডেজ কিমান পাম 15ক 7 ডিভাইড কৰিলে অড ডেজ হ'ব এটা গতিকে 1 কিমান হ'ব 3 6 7 8 9 10 11 12 13 14 15 16 17 গতিকে টোটেল পালো 17টা গতিকে আগৰ 1946 লৈকে আছিল দুটা আৰু 1 জানুৱাৰী 1947 ৰ পৰা 15 আগষ্ট 1947 লৈ পালো আমি 17টা গতিকে অল টোটেল হ'ল 17 + 2 19টা অড ডেজ ইয়াক যদি আমি 19ক যদি আমি উইকলৈ কনভাৰ্ট কৰোঁ কিমান পাম দুবাৰ যাব 14 হ'লে বাকী ৰ'ব 5 গতিকে 5ক আমি কি পাইছিলোঁ মনডে টিউজডে ওয়েডনেসডে থাৰ্সডে ফ্ৰাইডে গতিকে এটো হ'ব ফ্ৰাইডে গতিকে 15 আগষ্ট 1947 টো হ'ব ফ্ৰাইডে গতিকে ইয়াত আমি দেখিলোঁ যদি এটা ডেট দিয়া থাকে আৰু সেঞ্চুৰীটো দিয়া থাকে তেনেহ'লে আমি সেই ডেটটো কি বাৰ হ'ব সেইটো আমি উলিয়াব পাৰোঁ নেক্সট ভিডিঅ'ত আমি ইয়াতকৈ আৰু কিছু বেলেগ এক্সাম্পল ডিসকাস কৰিম